হেল্ল' এভৰিৱান, আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ আৰু ভাবিছোঁ আপোনালোকে অলপ মৰম আৰু আশীৰ্বাদ কৰিব। আজি আমাৰ গাঁৱত শনিভোজ পতা হৈছে। গাঁওখন ভালে থাকিবলৈ বছৰৰ মূৰত এবাৰ এই সকামটো পতা হয়, শনিভোজবোৰ কৰা হয়। আমি চবেই মিলি শাক কাটিবলৈ আহিছোঁ। নদীৰ পাৰৰ ওচৰতে শনিভোজটো পতা হয় প্ৰতি বছৰে। এবাৰো সেনেকৈয়ে পাতিছে। আমি শাক কাটিবলৈ বুলি আহিছোঁ। যথেষ্ট মানুহ আহি শাক কাটি আছে। আমাৰ অকণমান দেৰি হ'ল অহা শাক কাটিবলৈ। শাক কটা জেগা ধুনীয়াকৈ পাই গ'লোহি আমি। এয়া শাক কাটি আছে বাইদেউহেঁতে ধুনীয়াকৈ, বাইদেউ বৰমাহঁতে শাক কাটি আছে। এয়া এনেকৈ চব গাঁৱৰ মানুহ একেলগ হৈ পিনে শাক পাচলি বা খানা খোৱা মজাই বেলেগ লাগে ন। এইটো খানা খোৱা অৱশ্যে নহয়, প্ৰতি বছৰে মোক এবাৰ পতা হয়। এইটো বছৰে বছৰে পাতি যাব লাগিব। এয়া গাহৰি মাংস কাটি আছে বৰ্তাই। এয়া পিঁয়াজ আৰু চালাডৰ কাৰণে হৈছে। কলডিল বৰ্তাই কেনেকৈ কাটে আমাক শিকাই আছে। এনেকৈ কাটিলে বোলে খাবলৈ ভাল হয়, সেইটো কাৰণে আমাক শিকাই আছে। এইফালে চৌ পতা হৈ গৈছে। বৰমাহঁতে চালাডৰ কাৰণে জলকীয়া পূৰা ধুনীয়াকৈ কাটিছে। আৰু এয়া শাক কাটি হোৱাৰ পিছত মাইকী মানুহ যিহেতু আড্ডা অকণমান বহিবই, এয়া আড্ডা বহিছে। এইখিনি চালাডৰ কাৰণে অলপমান যোগাৰ কৰা হৈ গৈছে। এয়া ধুনীয়াকৈ কথা বতৰাও পাতি আছে, কাম বনো কৰি থকা হৈছে। এফালে জুই, য'ত ভাতৰ চৌ পাতিব তাত পূৰা জুইশাল দি দিছে। শাক পাচলিবোৰ ধুই মেলি, যিহেতু কৈছোঁ নদী কিনাৰত পতা হয়, এয়া নদী কিনাৰত ধুনীয়াকৈ জেগা চাফ কৰি মেলি ইয়াত কেৰাহী চেৰাহীতে পাতি দিব। শাক পাচলি কটাই শেষ হোৱাৰ পিছত অলপ দেৰি পিছতে চবকে সেৱা কৰিবলৈ মাতিছে। যিহেতু নীতি নিয়মৰ মাজৰ সেতি পতা হয় এয়া শনিভোজ, সেয়াই সেৱা কৰিবলৈ মাতিছে। আমি চবেই সেৱা কৰি ল'ম এতিয়া। সেৱা কৰি হোৱাৰ পিছত হৈ গ'ল। হৈ যোৱাৰ পিছত হাঁহ বলি দিয়া নিচিনা দিয়ে। এয়া ওলাই মেলি আহিলোঁ। যিহেতু আমি আহোম, মুগা মেখেলা, ৰিহা, ব্লাউজ আৰু চেলেং চাদৰ, ব্লাউজটো বগা, চেলেং চাদৰ লাগিবই। প্ৰত্যেকে এনেকৈ পিন্ধি আহিছে। মুগা মেখেলা, মুগা চাদৰ, ব্লাউজ বগা আৰু চেলেং চাদৰ লৈ আহিছে। প্ৰত্যেককে একেটা সাজতে দেখিলে বহুত ধুনীয়া লাগে ন। এয়া প্ৰত্যেকে এটা সাজে পিন্ধি আহিছে। এইটো আমাৰ নীতি নিয়ম বছৰে বছৰে চলি আহিছে আৰু বছৰে বছৰে চলি যাব। আকৌ এবাৰ মাজত সেৱা কৰিবলগীয়া হৈছে নিয়ম। আমি যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাই, লঘু নিচিনা থকা হৈছে। এয়া সাজ আৰু শাক দিছে। কৈছোঁৱে আপোনালোকক, যিহেতু আমি আহোম, সেইটো কাৰণে সাজ লাগিবই। আমি একেবাৰে খাটি আহোম হয়। সাজটো আমাৰ বহুত মানে প্ৰয়োজন। এইটো সাজটো নহ'লে আমাৰ নহ'বই, সেইটো কাৰণে সাজটো দিব লাগিবই। এয়া চবেই বহি লোৱা হৈছে, যিহেতু চবেই ৰাতিপুৱাৰ পৰা ভোকত আছে, সেইটো কাৰণে। এয়া বৰমাই সাজ দিবলৈ আহিলে। আমিও নীতি নিয়মৰ হিচাপে অকণমান খাব ল'লোঁ। যিহেতু অকণমান খাব লাগিবই, সেইটো কাৰণে অকণমান লৈ ল'লোঁ। এয়া ধুনীয়াকৈ চবেই খাই আছে। আমাৰ বৌদৌ আকৌ বৰ ষ্টাইলনীয়া হৈ থাকে। এনেকুৱা জমন্তিক এজনী থাকিবই লাগে, তেতিয়া ভাল লাগে। পূৰা জমাই আছে, সেইটো কাৰণে ভাল লাগিছে। পূৰা কেনেকুৱা ধুনীয়াকৈ জমাইছে দেখিছেনে? আপোনালোকে ওচৰত আহিলে বহুত ভাল পাব। মানে বৌদৌজনী বহুত জমাই থাকে এনেকৈ। তাৰ মাজতে পোৱালিটো আন কথা, তাই একেবাৰে খেলাত লাগিছে আৰু দেখিছেনে? স্পঞ্জ কাকনো মাৰিব গৈছে। আৰু লগতে আৰু এটা টিকলি পালে, টিকলিটো দুইটা লৈ পিনে একদম যি খেলি আছে। এয়া ভাত খাবৰ কাৰণে ডুমো দি দিছে। অকণমান সোনকালে কৰিছে, যিহেতু মই আপোনালোকক কৈছোঁ ৰাতিপুৱাৰ পৰা লঘোণ হৈছে বুলি। লঘোণ দিয়া নিচিনা দি থকা হৈছে। এই শনিভোজতে খাম বুলি চবেই আছে। ডুম চুম চবকে দি দিছে। ভাত চাত বিলাই মেলি হৈ গৈছে। বৌদৌ বহুত মানে জমন্তিক। আপোনালোকে ওচৰতে বা লগ পালে গম পাব, বহুত ভাল লাগে। বৌদৌক চবেই ভাল পায়। টিকলিজনীয়ে কৈছে আমাৰ পিলেও মোকো অকণমান ভিডিঅ' কৰা সেই বুলি কৈছে। এয়া খাই মেলি মোৰ হৈ গ'ল মানে প্ৰায়ভাগ মানুহৰে হৈ গ'ল। এয়া বাকীসকলে খাই আছে।
তেওঁলোককো অকণমান ভিডিঅ' কৰি দিছোঁ আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাওক আৰু উপভোগ কৰক আৰু মোক মৰম দিয়ক মই আপোনালোকেও কৈছোঁ আপোনালোকৰ মৰমৰ অবিহনে একেবাৰে আধৰুৱা বুলি মই কৈছোঁ আপোনালোকে অলপ মৰম দিলে মানে মই ভাল পাওঁ তেতিয়া ভিডিঅ'বোৰ দিও ভাল লাগে আইতাই কৈছে মোৰ ফালে অকণমান কেমেৰাটো কম মই অকণমান হাঁহি দিছোঁ মই আইতাক কৈছোঁ অকণমান হাঁহি দিয়া বুলি কৈছোঁ আইতাই কৈছে কিনো হাঁহিবি আৰু খাই মেলি আছোঁ আৰু বুলি কৈছে মই ক'লোঁ আইতাই যিহেতু অকণমান হাঁহি গুচি গ'ল সেইকাৰণে ক'লোঁ বৌদক ক'লোঁ বৌদ আপুনি এইফালে চাওক আপুনি জমণ্টিক কৰি থাকিলে ভাল লাগে সেইবুলি ক'লোঁ বৌদে একদম জমণ্টিক পূৰা কৰি আছে আৰু দালি গ্লাছটো দালি লৈ পিনে একদম পূৰা জমণ্টিক কৰি আছে এইফালে চবকে ভাত দিয়া হৈছে ভাতটো চবেই খাই আছে মোৰ খাই মেলি হ'ল মই উঠিলোঁ আজি ভিডিঅ'টো ইমানেই আছিলে চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি